সদায় নিজৰ কাৰণে বস্তু লৈ থাকোঁ আৰু সদায় এটা নহয় এটা পাৰ্চেল আহেই আৰু আজি পাৰ্চেলটো আছিল মোৰ মাৰ কাৰণে যিহেতু মাদাৰ্ছ ডে গ'ল আৰু মই মাক একোৱে নিদিলোঁ প্ৰত্যেক বছৰে কিবা এটা দিয়া হয় আৰু মাদাৰ্ছ ডে বুলিয়ে নহয় মই মাৰ কাৰণে বস্তু লৈ বহুত বেছি ভাল পাওঁ যদিও মায়ে মোক গালি পাৰে কিয় কিনিলি কিয় দিলি তথাপিও মই গালি খালেও মানে মাৰ কাৰণে বস্তু লওঁৱেই আৰু মায়ে কয় কিয় দিব লাগে এইটো মোক তুমি বহুত মানে গালি পাৰে আৰু মই তেতিয়া ভাবোঁ আৰু কাৰণ মায়ে মোক নিজকে উপহাৰ দিছে মই নিজকে গিফ্ট দিছে মায়ে হয়নে তো আজি মোৰ মায়ে যদি মোক জন্ম নিদিলে হয় মই আজি ইমান ধুনীয়া পৃথিৱীখন দেখা পালোঁ হয়নে আৰু ইমান ধুনীয়াকৈ আপোনালোকৰ মৰমবোৰ বুটলিব পাৰিছোঁ সেইকাৰণে মাৰ যিহেতু মানে হিল পেইন আছিল চ' মই মাৰ কাৰণে এটা লাগতিয়াল বস্তু অৰ্ডাৰ দিলোঁ মা আহিলে ৰিয়েকশ্যন চাব দেই কি হ'ব আইডিয়া কৰা বহুত ইম্পৰ্টেণ্ট বস্তু তুমি পিন্ধা আগে কিয় আনিছো তুমি পিন্ধাৰ পিছত গম পাবা গিফ্ট চিফ্ট নহয় বিষৰ কাৰণে বজাই পাৰি মহিলা পাইছে নাই এইটো অনলাইন পিন্ধিছা সেই পেনৰ কাৰণে আনিছো গম পালো মাৰে যোৱাবাৰ মাদাৰ্ছ ডে কি দিলো চেণ্ডেল মাদাৰ্ছ ডে গেলে বুঝ আমি মাদাৰ্ছ ডে জানো তেতিয়া সেইদিনাখন অৰ্ডাৰ দিছিলো মই মাদাৰ্ছ ডে অৰ্ডাৰ দিছিলো আজি আহিছে